BPF जिंदाबाद 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 BPF जिंदाबाद 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 BPF जिंदाबाद 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 मोदैबारि बियाबाव BPF नि जयनिं हाबाफारि BPF आव 700 सुबुंफोरा जयनिं जादों। बे जयनिं हाबाफारिखौ BPF नि मावख' खालायगाव BSU नि दैदेननायाव खुंनाय जादों। मोदैबारि परिषद बियाबाव फिन BPF नि जयनिं हाबाफारि समाजारि आफादफोरनि दैदेनगिरिफोरजों लोगोसे 700 सुबुंफोरा दिनै नेमखान्थि बायदियै BPF आव जयन जादों। लेखा गोरों लाइमोनफोरा नेमखान्थि बायदियै बुधबाराव जानाय खालायगाव BPF दोलोनि जयनिं हाबाफारियाव हाबदों। बे समावनो लाइमोन दैदेनगिरि सुभाष मुजुमदार आरो बारग' EM जगदीश सरकार आरो दोलोनि मावथिफोरा गोसो गुदुङै बरायो। बे खोबाव मोदैबारि बियाबनिफ्राय BPF आ देरहागोन आरो बिनि थाखाय हानजाखौ सिगांथिं लांनो मावथिफोरा गोबां नाजादों होननानै फोरमायो। बे समावनो मोदैबारि मण्डलनि गुबुन राजखान्थि दोलोफोरा BPF दोलोनि गोख्रैथि आरो गोबां सुबुंफोरा जयनिं जानायनि जाहोनाव गोसो बायदों होननानै फोरमायबावो। এই যে প্রমোদ বড়োর ওয়ান বুথ ওয়ান জবৰ মহাভংগ হৈ তেওঁলোকে বিকল্প বিচাৰিছে। আজিৰ সমাজৰ শিক্ষিত নিবনুৱাসকলে তেওঁলোকে এটা অনুভৱ কৰিছে যে 2005 পৰা 2020 হাগ্ৰামা মহলীৰ নেতৃত্বত হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছিল। 2020 প্ৰমোদ বড়োৱে ওৱান বুথ ওৱান জব বুলি কৈছিল। 5 বছৰ অতিক্ৰম কৰিলে তেওঁলোকে কোনো ধৰণৰ কৰ্মসংস্থাপন দিব নাপালে। এইবুলি অঞ্চলবাসী ৰাইজে যেহেতু মাৰবান্ধি থিয় দিছে BPF দলক চৰকাৰত আনিবৰ কাৰণে, তেনেস্থলত শিক্ষিত নিবনুৱাসকলেও ওলাই আহিছে, BPFৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে। আৰু আজি মোদীবাৰী ব্লক কমিটিৰ কাৰ্যালয়ত 80 জনতকৈ অধিক আমাৰ সমষ্টিৰ শিক্ষিত নিবনুৱা বিভিন্ন জনগোষ্ঠীৰ পৰা তেওঁলোকে যোগদান কৰিছে। আমি দলৰ হৈ তেওঁলোকক আঁকোৱালি লৈছোঁ, স্বাগতম জনাইছোঁ। নিশ্চয় এই যোগদানে আমাৰ অঞ্চলত এটা ভাল পৰিৱেশ সৃষ্টি কৰিব, এটা পৰিৱৰ্তন আনিব, BPF দল নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। আৰু ইয়াৰ লগে লগে এই শিক্ষিত নিবনুৱাসকলৰ আহি থকা BTC চৰকাৰ গঠন কৰাৰ যোগেদি তেওঁলোকৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰিব। ইতিমধ্যে দীপেন বড়োই প্ৰেছ মিট সহকাৰে কৈছে যে দুয়োটা দলক এক হ'ব লাগে। যেহেতু আপুনি কেন্দ্ৰীয় সাধাৰণ সম্পাদক, কি ক'ব আপোনালোকৰ? চাওক, প্ৰথম অৱস্থাত যেতিয়াই দীপেন বড়োই আপিল কৰিছিল, মই এই কালাইগাঁৱৰ পৰাই প্ৰথমতে মই ৱেলকাম জনোৱা ব্যক্তি যে দুয়োটাল যদি একেলগে বহে, একেলগ হয়, আমাৰ অঞ্চলৰ কাৰণে এটা ভাল বাৰ্তা, ভাল এটা খবৰ। কিন্তু দেখা গৈছে যে তেওঁলোকে এজনে এটা কথা কৈছে আৰু এটা ৰাজনীতিক দলে বেলেগ এটা কাম কৰিছে। গতিকে তেনেস্থলত ইতিমধ্যে আমাৰ সভাপতি আজিৰ পৰা কেইদিন পূৰ্বে তেখেতেও কৈছে যদি এইটো হয় এইটো ভাল কথা। গতিকে মই আপোনাক অনুৰোধ জনাইছোঁ যে তেওঁলোকে যদি সঁচাকৈ পাৰে উদ্যোগ লওক আৰু দুয়োটা দলক এক কৰক। যদি UPPL BPF যদি এটা হয় তেতিয়াহ'লে ইয়াতে কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে কোনো ধৰণৰ ভেটি পুতিবৰ কাৰণেও সাহস নাপাব। সম্ভাৱনা আছে মানে যদি দুয়োটা দল ইয়াতে একত্ৰিত কৰিব পাৰি, কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে BTCত ভেটি সুদীৰ্ঘ কৰা দূৰৰ কথা, তেওঁলোকে খুটি পুতিবৰ কাৰণেও সুযোগ ইয়াতে নাপাব। কিন্তু সেইটো কিমানখিনি ফলৱৰ্তী হ'ব সেইটো ডাঙৰ কথা। গতিকে দুয়োটা দলৰ নেতৃত্বকো মই আপিল কৰিম, পাৰে যদি এক হওক, কিন্তু কিমান দূৰ সম্ভৱটো নাজানো। কাৰণ ইতিমধ্যে খাম্পা বৰগৰীয়ে নস্বাত কৰিছে। আজিৰ দিনটোত UPPL নেতা তেখেতে নস্বাত কৰিছে। প্ৰমোদ বড়োৰ আপিলটোক তেওঁলোকে নস্বাত কৰাটো ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ। এতিয়া যিহেতু কথা হৈছে BPF দল হিচাপে আমাৰ কাম কাজ চলি আছে। আমি নিৰ্বাচন বতৰত আমি কেনেকৈ জয়যুক্ত হ'ম, চৰকাৰ কেনেকৈ কৰিম, কুচকাৱাজ আমাৰ আৰম্ভ হৈছে। আৰু আমি নিশ্চিত যে আহি থকা নিৰ্বাচনত BPF দলে 25ৰ পৰা 27টা সমষ্টিত আমি নিৰ্বাচিত হ'ব পাৰিম, ইয়াত কোনো সন্দেহ নাই। বিজেপি